Hi friends, স্বাগতম জনাইছো আপোনালোকক টু আসামি সিস্টাৰ্ছৰ অন্য এটি ভিডিঅ'লৈ প্ৰথমতে আপোনালোক সকলোলৈকে শাৰদীয় দুৰ্গা পূজাৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলো পূজাৰ বতৰ যেহেতু আমি সকলোৱে মিঠাই খাওঁ নহয় জানো সেইবাবে মই আজি মিঠা ৰেচিপি এটা আপোনালোক সকলোলৈকে আগবঢ়ালো সেইটো হৈছে পেৰা ৰেচিপি তাৰ কাৰণে মই লৈছো এয়া গৰু গাখীৰ 1 লিটাৰ আৰু লৈছো চেনি 1 কাপ আৰু লৈছো ঘিউ 1 চামুচ আৰু লৈছো ইলাচি মই 6টা মান এয়া গাখীৰ 1 লিটাৰ চেনি 1 কাপ ঘিউ 1 চামুচ আৰু ইলাচি লৈছো 6টা মান এফালে মই কেৰাহীখন পাতি ৰাখিছিলো আপোনালোকে একেবাৰে গৰম কৰি নেপেলাব কেৰাহীখন মই অলপ আগত পাতিছোহে বেছি সময় হোৱা নাই আৰু লগে লগে মই এতিয়া তাত গাখীৰখিনি ঢালি দিম এয়া মই গাখীৰখিনি ঢালি দিছো মই গৰু গাখীৰ ব্যৱহাৰ কৰিছো আপোনালোকে যদি পাউডাৰ গাখীৰ দি বনাব বিচাৰে পাউডাৰ গাখীৰেও বনাব পাৰে অলপ পানী দি পাউডাৰ গাখীৰখিনি ঘুলি ললে হ'ব একেটা প্ৰসেছত বনালেই হ'ব এয়া মই লৈছো চেনি 1 কাপ তান মই দি দিছো 1 লিটাৰ গাখীৰৰ কাৰণে মই 1 কাপ চেনি ব্যৱহাৰ কৰিছো এটা ধুনিয়া জোখৰ মিঠা হয় আৰু এই 1 চামুচ ঘিউ মই লৈছিলো এখিনি দি দিছো এতিয়া মই এখিনি অকমান লৰাই দিছো এটা কথা আপোনালোকে মন কৰিব জুইটো সিমত কৰি থব জুইটো যদি আপোনালোকে বেছি কৰি দিয়ে তেতিয়া হলে গাখীৰখিনি তলপালৰ পৰা জ্বলি যাব এইখিনি এতিয়া মই ভালকে উতলিবলৈ দিম এয়া দেখিছে আমাৰ গাখীৰখিনি উতলি আহিছে এ সাইডটো তেল হৈ গৈছে কাৰণ আমি ইয়াত ঘিউ দিছিলো এতিয়া আমি ইলাচি কেটা খুন্দি ৰাখিছিলো হেখিনিও ইয়াত দি দিম এয়া এতিয়া আমি এখিনি ভালদৰে লৰাই থাকিম আপোনালোকে এটা কথা মনত ৰাখিব আপোনালোকে হেতাখন এৰি নিদিব কন্টিনিউ হেতাখন আপোনালোকে চলাই থাকিব নহলে গাখীৰখিনি জ্বলি যাব পাৰে আৰু সাইডত লাগি থকা এই গাখীৰবোৰ আপোনালোকে লৰাওঁতে এৰুৱাই যাব নহলে পাছত লাগি ধৰিব এয়া এনেকে সাইডৰ এবোৰ এৰুৱাই যাব এয়া দেখিছে এনেকে এৰাই যাব মই আপোনালোকক যেনেকুৱা ধৰণে দেখাইছো তেনেকুৱা ধৰণে আপোনালোকে বনাব এয়া চাও গাখীৰখিনি ডাঠ হৈ আহিছে আপোনালোকে এইটো সময়ত একেবাৰে হেতাখন এৰি নিদিব নহলে জ্বলি যাব পাৰে মই আপোনালোকক যেনেকুৱা ধৰণে দেখাইছো তেনেকৈ বনাব অলপ যদি ইফাল সিফাল হয় আপোনালোকৰ পেৰা ভাল নহব টান হ'ব পাৰে নাইবা একেবাৰে ঢিলা হৈও থাকি যাব পাৰে এয়া চাও ডাঠ হৈ গৈছে আৰু কালাৰটো চেঞ্জ হৈছে আপোনালোকে লৰাই থাকিব ভালকৈ এয়া দেখিছে ডাঠ হৈ আহিছে এইটো জুখতে আপোনালোকে ৰাখি দিব এতিয়া মই গেছটো অফ কৰি দিছো এইটো কনসিস্টেন্সিতে আপোনালোকে ৰাখিব যদি বেছিকে আপোনালোকে এখিনি কোহাই পেলাই তেতিয়া হলে পেৰা আপোনালোকৰ টান হৈ যাব আৰু এটা কথা মনত ৰাখিব আপোনালোকে পেৰা সদায় অলপ গৰমে বনাব ঠাণ্ডা হৈ যাবলৈ নিদিব মই এটা হাতত অকমান ঘিউ খানি লৈছো তেতিয়া পেৰা কেটা বনাবলৈ সুবিধা হয় এয়া মই এটা আটাকৈ পেৰা বনাই লম আপোনালোকে যেনেকুৱা ধৰণৰ ডিজাইন দি বনাব বিচাৰে বনাব পাৰে মই এটা সিম্পল কৈ দেখাইছো আপোনালোকক এয়া দেখিছে
এয়া ঠাণ্ডা হৈ অহাৰ লগে লগে টান হৈ আহিব, এটা খাব পৰা জোখত টান হ'ব। মাত্ৰ মই যেনেকুৱা ধৰণে দেখাইছোঁ তেনেকৈ আপোনালোকে বনাই যাব। এইটো জোখতে আপোনালোকে ৰাখিব। এয়া দেখিছে, মই অলপ বেলেগকৈও এটা আপোনালোকক বনাই দেখাইছোঁ। আপোনালোকৰ যিটো ভাল লাগে তেনেকেই বনাব পাৰে। এয়া দেখিছে, মই গোল কৰি লৈ এইটো অকণমান হেঁচি দিছোঁ। এয়া এটা কথা মনত ৰাখিব, যিসকল বিগিনাৰ হয় তেখেতসকলৰ হয়তো বনাওঁতে অলপ গণ্ডগোল হ'ব পাৰে। যদি বেছি টান টান হৈ যায় গাখীৰখিনি গেছৰ পৰা নমোৱাৰ পাছত, তেতিয়া আপোনালোকে অলপ গৰম গাখীৰ তাত যোগ কৰি দিব আৰু ভালকৈ লৰাই দিব। এয়া দেখিছে, মই যেনেকুৱা ধৰণে দেখাইছোঁ তেনেকৈ আপোনালোকে বনাই যাব, নিশ্চয় ভাল হ'ব। এয়া খাবলৈও খুবেই সুন্দৰ হয়, একদম হোটেলৰ দৰেই সোৱাদ আহে। এয়া মোৰ হৈ গ'ল পেৰা ৰেডি। মই এটা আপোনালোকক ভাঙি দেখুৱাইছোঁ, চাবচোন। এয়া চাওক কি ধুনীয়া হৈছে, দেখিছে, খুবেই ভাল, খাবলৈও খুবেই ভাল হয় আৰু কালাৰো বৰ ধুনীয়া হৈছে। তেতিয়াহ'লে আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। পুনৰ লগ পাম এটা অন্য ৰেচিপিৰ সৈতে। যদি আপোনালোকৰ আমাৰ ৰেচিপিটো ভাল লাগিছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব, যাতে আমি দিয়া প্ৰতিটো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে সোনকালে পায়। ধন্যবাদ।